নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আমি গৈ আছোঁ পানীদিহিঙলৈ। গায়ত্ৰী, মই, ঋতুপৰ্ণা আৰু দিব্য আমি গোটেই 4টা স্কুটিতে ওলাইছোঁ। পানীদিহিং বুলি কোৱা এডোখৰ ঠাইলৈ, সেইডোখৰ হেনো বৰ ধুনীয়া, এখন বিল নিচিনা আছে আৰু মই গৈ পোৱা নাই আচলতে। আজি প্ৰথম যামহে সিহঁতৰ লগত। আৰু ইয়াত ঋতুপৰ্ণা আৰু মই আমি দুজনী স্কুটিত আহিছোঁ আৰু দিব্য আৰু গায়ত্ৰী আহিছে। আমি 4টাই আহিছোঁ আৰু কোনো অহা নাই। আৰু আমি আহি পাই গ'লোহি। আহি পাই লগালগ ফটো উঠিবলৈহে লাগিছোঁ আৰু মই ফটো উঠি ল'লোঁ প্ৰথমতে, আৰু তাৰপিছতে গায়ত্ৰী, তাৰপিছত ঋতুপৰ্ণা, মানে এজনীকে উঠি আছোঁ আৰু ফটো। তাৰপিছত ফটো উঠাৰ পিছতে আমি কোনডোখৰত বহিম, কি কৰিম, কথা পাতি আমি এডোখৰত বহি ল'লোঁ আৰু ধুনীয়াকৈ। বহি মেলি ডাইৰেক্ট আৰু কিবাকিবি লৈয়ে আহিছোঁ। আমি আচলতে ইয়াত বনাই নাখাওঁ, যিহেতু আমি পিছবেলা সময়তে গৈছোঁ। আৰু আমি যি লৈ গৈছিলোঁ সেয়াকৈ খালোঁ বলোঁ, ধুনীয়াকৈ ফটো উঠিলোঁ, অলপ টাইম ৰখিলোঁ। চাই থাকক আমি কি কৰিছোঁ ভিডিঅ'টো। আকৌ আমি ফটো চটো উঠি ল'লোঁ ধুনীয়াকৈ। আৰু ফটো উঠি মেলি ভাবিলোঁ যে সন্ধিয়া হ'বৰ হৈছে, আমি ঘৰলৈ যাব লাগিব যিহেতু। আৰু সেইটো কাৰণে আমি ভাবিলোঁ যে আকৌ চাহ খাই লওঁ। আৰু চাহৰ লগতে আমি ফ্ৰাইড ৰাইচ নিছিলোঁ, সেয়া খোৱা নাছিলোঁ। সেইটো কাৰণে আমি ভাবিলোঁ যে খাই লওঁ এতিয়া, আৰু খাই বৈ আমি ঘৰত গুচি যাম। চাহ আচলতে আমাক জোনমণি খুৰীয়ে বনাই দি পঠাইছিলে। আমি মানে পাহৰি গৈছিলোঁ চাহ আনিবৰ কাৰণে। তাৰপিছত খুৰীয়ে ক'লে যে লৈ যা তহঁতে চাহ। তাৰপিছতে আমি গোটেই 4টা খালোঁ। খাই মেলি ধুনীয়াকৈ বহুত কথা পাতিলোঁ। আৰু আমি ঋতুপৰ্ণাক বহুত দিন মই লগ পোৱা নাছিলোঁ, সেইদিনা আকৌ বহুত দিনৰ পিছত লগ পাইছোঁ। দিব্যহেঁতো সেইদিনা আমাৰ ঘৰত আহি গৈছিলে বাৰু, তথাপিও আগতে আমি সদায় লগ পাই থাকোঁ, বহুত কথা পাতোঁ। আৰু এতিয়া আমি বহুত দিনৰ পিছত এদিন লগ হওঁ, সেইদিনাখনি আমি চব কথা পাতি শেষ কৰি দিওঁ। এইফালে চাওকচোন বেলিটো কিমান ধুনীয়া লাগিছে। আৰু মই আচলতে ভালকৈ দেখাব পৰা নাই, মোৰ কেমেৰাটো ইমানো বেছি ভাল নহয়। আৰু আমি খাই বৈ যিহেতু আজৰি হৈ গ'ল, সন্ধিয়াও খবৰ হৈছে, সেইটো কাৰণে আমি গুচি আহিলোঁ। ইয়াৰ ঋতুপৰ্ণা মই আমি দুজনী আগবাঢ়ি দিছোঁ, সিহঁতি দুটাই ফটো মাৰি আছে, দিব্য আৰু গায়ত্ৰী। আৰু আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে সকলোৱে চাই কেনে পালে জনাব কমেণ্ট কৰি। আজিলৈ আহিছোঁ দেই। চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কিবা কমেণ্ট বাগেৰা কৰি দিব।